পোনপ্ৰথমতে সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা তথা শুভকামনা জনাইছোঁ। এই নৱবৰ্ষই যেন সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। যোৱাকালি নৱবৰ্ষৰ প্ৰথম দিন বুলি আমি আমাৰ ওচৰতে থকা পাগলদিয়া ৰিজৰ্টলৈ গৈছিলোঁ। আমাৰ পৰিয়ালৰ আটাই লগ হৈ অতি সুন্দৰ পৰিৱেশৰ মাজত যোৱাকালি গোটেই দিনটো আমি কটালোঁ। ভাল লগা এটি পৰিৱেশ। আমি পোনপ্ৰথমতে গৈ তাত এখন তিৰপাল পাৰিলোঁ আৰু তিৰপাল পাৰি আমি আমাৰ খোৱাৰ যোগাৰখিনি আচলতে ঘৰতে বনাই লৈ গৈছিলোঁ। সেইকাৰণে বহুত বেছি অসুবিধা হোৱা নাছিল। যাওঁতে যদিনো অকণমান সময় পলম হ'ল, গৈয়ে পোনপ্ৰথমতে ব্ৰেড কণী এনেকৈ সকলোবোৰ যোগাৰ কৰিলোঁ। তাৰপিছত চাহো বনাই লৈ গৈছিলোঁ। তেনেকৈ চাহ খালোঁ। ভাল লাগে হয়নে ইয়াতে পৰিৱেশ। আমিতো এইখিনিতেও আমাৰ পৰিয়ালটোৱে যিহেতু গৈছিলোঁ, ঘৰতো খাব পাৰি, কিন্তু ঘৰত খোৱা আৰু বাহিৰত খোৱা এটা পাৰ্থক্য আছে হয়নে। বছৰৰ প্ৰথম দিন বুলি বাহিৰত এনেকৈ অকণমান সময় কটাই ভাল লাগে। এটি সুন্দৰ দিন। এনেকৈ মাইনে আমাৰ ওচৰতে আৰু এটি দল আহিছে, সিহঁতৰ ওচৰত সিহঁতে গান বজাই নাচি আছিল আৰু সেইকাৰণে সেই ছোৱালীকেইজনীৰ ওচৰলৈহে গৈছিল তাই ভাল লাগে আচলতে। তাই কি ভাল পায়, অন্য কি ছোৱালীৰ লগত থাকি তাই ভাল পায় আৰু সেইকাৰণে সেই ছোৱালীকেইজনী নাচি থকা দেখা পাই তাই ৰ'বই নোৱাৰিলে আৰু তাইও বাৰে বাৰে সিহঁতৰ ফালে চাই থকাৰ কাৰণে সিহঁতেও আহি তাইক লৈয়ে গ'ল আৰু তাৰপিছত এনেকৈ আমি চাহ তাহ খাই উঠাৰ পিছত আমি আৰু কমলা চেলালোঁ। কমলা চেলাই লৈ আমি বুট খালোঁ। বুট আমি কি জানে পৰিয়ালটোৱে গৈছোঁ ন, বেছি দূৰতো যোৱা নাই, কিন্তু এনেকৈ যাই খাই ভাল লাগে এনে বাহিৰত এনেকৈ তিৰপাল পাৰি লৈ আমি গোটেইকেইটাই এনেকৈ খাই ল'লোঁ সকলোৱে। তাৰপিছত আমি অকণমান বাহিৰলৈ ফুৰিবলৈ আহিলোঁ। এইখিনি খোৱা হোৱাৰ পিছত আৰু জানুৱাৰীৰ প্ৰথম দিন বুলি কিন্তু সেই ঠাইখিনি বহুত বেছি ভিৰ আছিল। যোৱাকালি বহুত বেছি মানুহ হৈছিল। সেইকাৰণে পৰিৱেশটো খুবেই সুন্দৰ হৈ আছিল। আৰু এই দুইজনীক দেখিছে নাই, কিমান মৰম সিহঁতৰ মাজত। সিহঁতে হাতত ধৰাধৰিকৈ এনেকৈ আহি আছে। আৰু ইয়াত তেওঁলোকে কিবা কিবি খেতিও কৰে। সেইকাৰণে এইবিলাকত বেহাৰ আছে। বৰ্তমান সৰিয়হৰ খেতি কৰা হৈছে। আৰু কাষতে নদীটো আছিল। নদীটোত নদীটোৰ মাজতে এটা চেলফি পইণ্ট আছিল আৰু সেই চেলফি পইণ্টলৈ আমিও গৈছিলোঁ। আমিও ফটো উঠিলোঁ। তাৰ লগতে যোৱাৰ সময়খিনিত অকণমান ভিডিঅ' কৰিলোঁ। ভাল লাগে হয়নে, সেনেকৈ কিছু মুহূৰ্ত কেপচাৰ কৰিলোঁ। সম্পূৰ্ণৰূপে কেপচাৰ কৰিব নোৱাৰি, কাৰণ আমি যিহেতু ফুৰিব গৈছোঁ সকলো এনি টাইম যদি মোবাইলতে ব্যস্ত হৈ থাকোঁ, আমি এনজয় কেতিয়া কৰিম হয়নে। কিন্তু তাৰ মাজতে কিছু ক্লিপ আপোনালোকৰ মাজলৈ যিহেতু আগবঢ়াম বুলি ভাবিছোঁ, সেইকাৰণে তাৰ মাজতে কিছু ক্লিপো মই তুলি ৰাখিছোঁ। আৰু এয়া চাওক, তাৰ পৰা আহি দুয়োকে জোলনাত উঠালোঁ। আচলতে আমি দুয়োকে কি ভাবিছিলোঁ, এখন জোলনাত নুঠাওঁ, দুয়োকে বেলেগ বেলেগকৈ উঠাম, কিন্তু নাই, সিহঁতৰ ইমানেই মিল যে সিহঁতে একেলগে উঠিব আৰু সেনেকৈ। সেইকাৰণে বৌ আৰু মই দুয়োকে দুফালে ধৰিয়ে উঠালোঁ। তাৰপিছতে দেখিছেনে ইমান সুন্দৰকৈ গছবোৰ, কি মৰম লগা আছিলে। জেগাখিনি সুন্দৰ হয়। তাত খুব ছাঁও আছে, যিহেতু ৰ'দো আছিল ন সেইখিনি সময়ত। সেইকাৰণে তাত আমি কিছু সময় জিৰালোঁ। আৰু এই দুয়োকে দেখিছেনে ককাকৰ লগত দুয়ো নাতিনীয়েকে এনেকৈ খেলি আছিলে। তাৰপিছত আমি এনেকৈ চাৰিওফালটো ঘূৰি আহিলোঁ। ঘূৰি অহাৰ পিছতে এনেকৈ তাত কিছুমান এনেকৈ ঘৰো বান্ধি দিছে, য'ত আমি মাজে মাজে জিৰাব পাৰোঁ। আৰু তাত আমি গ'লোঁ, অকণমান সময় বহিলোঁ, কাৰণ মাইনাই কৈ আছিল আহা আহা বহা। তাৰ মতে কি আমি যাই কিনে, তাৰো বহুত কষ্ট হৈছে আচলতে। সৰু ছোৱালী ন, এনি টাইম ফুৰিব খোজে আৰু। তাৰপিছত আমি আহিলোঁ। আহি কিনে খোৱাৰ যোগাৰ কৰিলোঁ। মইতো কৈছিলোঁৱে আগতীয়াকৈ যে আমি ৰন্ধা বঢ়া সকলোবোৰ ঘৰতে বনাই লৈ গৈছিলোঁ। আমি ৰাতিপুৱা মোটামুটি 6টামান বজাতে উঠি কিনে বৌ মই আমি দুয়ো বনালোঁ গোটেইখিনি। তাত কেৱল চালাডখিনিহে বনাব আছিল আৰু সেইকাৰণে গৈ তাত মই চালাডখিনি বনালোঁ। বাকী সকলোকে বিলাই দিলে। লগতে এনেকৈ আৰু আচলতে কি জানেনে, খোৱা লোৱাটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো কি জানেনে, আমি সকলোৱে লগ হৈ যে এসাঁজ আনন্দ কৰিলোঁ হয়নে, অকণমান সময় ঘূৰিলোঁ ফুৰিলোঁ, এনেকৈ চালোঁ। আমাৰ কিন্তু ছোৱালীহঁতৰ ভাতৰ প্ৰতি নিচা নাই দে, দেখিছেনে নাই। এইখিনি সময়তো সিহঁতে বহুতেই লগত লৈ আছে। আৰু আমাৰ মাইনা আমাৰ কাষৰ দলটো যি আছিল, তাত যাবৰ মন, কিন্তু তেওঁলোকো তাত সেইখিনি সময়ত খাই আছিল। আৰু ভাল নালাগে না কোনোবা খাই থাকোঁতে আন কাৰোবাক তাইক যাব দিয়ে এনেকৈ সিহঁতক ডিষ্টাৰ্ব দিবলৈ। আৰু সেইকাৰণে তাইক এনেকৈ মায়ে কোলাতে লৈ আছিলে। আৰু এনেকৈ আমি গোটেই দিনটো ঘূৰি ফুৰি অকণমান এনেকৈ খালোঁ। আৰু এটা কথা দেই, কিন্তু আমি যদি ঘৰত বনাই নগ'লোঁ হয় নহয়, আমি হয়তো বাৰু সোনকালে গৈ তাতে বনাব পাৰিলোঁ হয় দিয়কচোন ন, কিন্তু তাতে এনেকৈ আমি চাৰিওফালটো ভালদৰে ঘূৰিবই নোৱাৰিলোঁ হয়নে।
তাক মানে ঘৰত বনাই লৈ গ'লে কি হয় এটা মানে সেইটো জামেলাটো কমি থাকে যে আমি লৈ গৈছোঁ বস্তুখিনি তাত থৈ আমি ভালদৰে অকণমান কিবা খাই ফুৰিছোঁ ফুৰাৰ পিছত আহি কিনে আৰু ভাত খালোঁ তাৰপিছত এনেকৈ আমাৰ হ'লেই আৰু মাইনাৰ লগত অকণমান সময় তাইৰ লগত খেলিলোঁ তাৰপিছত দাদাই এনেকৈ সকলোবোৰ বান্ধি আছে পেক কৰি আছে আৰু আমাৰ এইজনী দেখিছেনে নাই জাকটো কেনেকৈ লৈ আছে সিহঁতে আচলতে সৰু সৰু ধেমালিবোৰে ন আৰু এইজনী টুলখন ল'ব এনেই আৰু নাথাকে মানে সিহঁতো ডাঙৰ হৈছে ন সিহঁতো কিবা নহয় কিবা কৰিবই আৰু তেনেকুৱাকৈ আৰু আমি লাহে লাহে মানে আন্ধাৰো হ'বৰ হ'ল আৰু তাৰপিছত দাদাই বাকীখিনি ল'লে বৌ আৰু মই আমাৰ ডাঙৰ মোনাখন একেলগে ধৰি ল'লোঁ যিহেতু মোনাখনৰ ওজনো আছিল কিছু সেইকাৰণে আহিলোঁ তাৰপিছত দেখিছেনে নাই এই যে দুয়োজনী সিহঁতে মানে খোজকাঢ়ি নাই আহিবৰ সময়তো তাৰমানে সিহঁতে কিবা ৰেচ পাতি আছে কোনে কিমান স্পীডত যাব পাৰে কোনে কেনেকৈ যাব পাৰে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।